সকলোকে গুড মৰ্নিং লগতে সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু এটা ভিডিঅ'লৈ আহিছোঁ। মানে ফাইনেলি মানে মই ৰুমতে আছোঁ, ক'লৈকো যাম, ক'তো যাব মন যোৱা নাই, এইকাৰণে শুই আছিলোঁ। ভাবিলোঁ ব্লগ এটাই বনাই ভিডিঅ'লৈ আহিছোঁ আৰু আপোনালোকে সকলোৱে চাব। মানে ভিডিঅ'টো মানে ৰুমতে আছোঁ, মানে ৰুমৰে ভিডিঅ' হ'ব আৰু আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। এতিয়া যাওঁ। ফাইনেলি আমাৰ কুকুৰ এটা আছে। আপোনালোকৰ বহুতে মোক লগৰকেইটা কৈছিলে, কিবা কৈছে, লগৰকেইটা কৈছে তহঁতৰ কুকুৰটো দেখাবিচোন বুলি কৈছে, মানে লগ পাই এদিনাখনো। এইকাৰণে কুকুৰটো এবাৰ আমাৰ ঘৰৰ কুকুৰটো এবাৰ দেখাই দিম আৰু আপোনালোকে চাব আৰু চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব গাইজ। বেলেগ একো ভিডিঅ' নহয়, আজি মোৰ ঘৰৰে ভিডিঅ' কেইটামান দেখাম আৰু চাব আপোনালোকে আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাই দিব। এতিয়া ফাইনেলি মানে যাওঁ আৰু ভিডিঅ'টো মই আৰম্ভ কৰোঁ গাইজ, আৰু ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব। আমাৰ কুকুৰটো এই চৰৰ ওপৰতে উঠাই দিছোঁ, দৰ্জাটো খুলিব লাগিব। খুলিলোঁ, তাৰপৰা আপোনালোকক দেখাই দি আছে। এই চৰৰ ওপৰৰ পৰা এনেকৈ যাব লাগিব, একেবাৰে ওপৰত আছে। আৰু চাই থাকক ভিডিঅ'টো, একেলগে চাই থাকিব গাইজ। মই দেখাই আছোঁ আপোনালোকক। এইফালে দৰ্জাটো বন্ধ কৰি লৈছোঁ, অকণমান আন্ধাৰ হ'ব পাৰে গাইজ ভিডিঅ'টো, মানে কুকুৰটো আকৌ বাহিৰত ওলাই যাব বুলি বন্ধ কৰিছোঁ। ইয়াৰ পৰা গৈ এনেকৈ উঠি এই গাইজ, এইটো আছে আমাৰ কুকুৰটো, চাব পাৰে আপোনালোকে। ইয়াৰ নাম জেনি। জেনি, ইয়াৰ নাম জেনি হয়, নামটো জেনি। আমাৰ জেনি বহুত গুড বয়, গুড গাৰ্লছ, বয় নহয় চৰি, গাৰ্লছ হয়, মাইকী কুকুৰ। আৰু আপোনাৰ এইফালে মানুহ কোনো সি নেকামোৰে আৰু কোনো নষ্টও নকৰে। আজিলৈকে কাকো কামুৰি পোৱা নাই। অচিনাকি মানুহকো বহুতৰ কুকুৰ এটেক কৰে, কিন্তু আমাৰ মানে বহুতৰ কুকুৰ মানে এটেক কৰে, মানে বহুতৰ কুকুৰ কামোৰে বা কিবা কিবি কৰি দিয়ে। কিন্তু আমাৰ সেই কুকুৰটো আজিলৈকে কাকো নষ্ট নাই কৰা আৰু অচিনাকি মানুহকো কাকো একো নাই কৰা। কিন্তু বেলেগৰ ঘৰৰ কুকুৰা ধৰাৰ এক নম্বৰ এই কুকুৰা ধৰাত আপোনালোকক ভিডিঅ'টো জনাই দিম আৰু আপোনালোকে চাওক। এইটো হৈছে আমাৰ জেনি চাওক, এবাৰ দেখাই দিছোঁ দূৰৰ পৰা। এইটো হৈছে আমাৰ জেনি। এইটো আমাৰ বৰ ভাল কুকুৰ হয়, কাকো আজিলৈকে অচিনাকি মানুহকো আজিলৈকে কামুৰি পোৱা নাই আৰু কাকো নেকামুৰেও। কিন্তু কুকুৰা হাত ধৰাত স্পাৰ্ট, কেনেকৈ ধৰি আনিব লাগে, কেনেকৈ কুকুৰা ইয়াৰ পৰা আপোনাৰ আধা কিলোমিটাৰ দূৰত হ'লেও ধৰি আনি হ'লেও নিজৰ ঘৰৰ বাউণ্ডাৰীতে খায় আৰু ক'তো নাখায়। এইটো চাব পাইছে, এবাৰ দেখাই দিছোঁ চাওক। এইটো হৈছে আমাৰ ঘৰৰ কুকুৰ, তাৰ নাম হ'ল জেনি। কিন্তু এবাৰ আপোনাৰ যোৱা বছৰ পোৱালি নিদিলে, এবাৰ পোৱালি দিব চাগে, কিন্তু পোৱালি নাই দিয়া যোৱা বছৰ, এবাৰ দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাই দিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰে আৰু যিমান পাৰে গাইজ শ্বেয়াৰ কৰিব। গতিকে গাইজ আৰু এটা কথা কৈছোঁ যে আমাৰ কুকুৰটো যে বহুত আদতটো বেয়া, অকণমান বাহিৰৰ জাল। এতিয়া আপোনালোকে দেখি চৰৰ ওপৰত উঠাই থৈছোঁ, মানে চৰৰ ওপৰত উঠাই থোৱাৰ কাৰণটো হ'ল বেলেগৰ ঘৰৰ কুকুৰা ধৰি আনে। এই ডাঙৰ আপোনাৰ 1 কেজি 2 কেজি আপোনাৰ 1.5 কেজি কুকুৰা ধৰি আনি নিজৰ ঘৰৰ বাউণ্ডাৰীত খায়। ইয়াৰ পৰা এইদিনাখন আমাৰ ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰত, তাৰ পৰা কুকুৰা ধৰি আনিছে, ক'ৰ পৰা আহি নিজৰ ঘৰৰ বাউণ্ডাৰীত আহি খাইছে। ভাবি চাওক, ক'তো নাখায়, য'তো ধৰিব নিজৰ ঘৰৰ বাউণ্ডাৰীতে খাব। ভাবিয়ে চাগে কুকুৰটো মাৰি দিব নেকি মোক খোৱা দেখিলে, সেইকাৰণে ঘৰৰ একেবাৰে চুকত সোমাই বাউণ্ডাৰীতে সেইখিনি খাই থাকিব। এনেকুৱা কুকুৰ হয়। কিন্তু দিনত মানুহ একো নকৰে, যিমান অচিনাকি মানুহ হওক, যিমান চিনি নোপোৱা হওক, একো নকৰে। কিন্তু ৰাতি হ'লে খতম আৰু। কয় ন কুকুৰে ৰাতি হ'লে কেতিয়াবা নিজৰ মালিককো এটেক কৰে, সেনেকুৱাই। কিন্তু দিনত কাকো এটেক নকৰিব, কিন্তু ৰাতি হ'লে যোনেও আহিব সি খতম আৰু। সেইটো সময়ততো জানেই আৰু আপোনালোকে গাইজ, মোক কমেণ্ট কৰি জনাই দিব সেইটো সময়ত কি হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি আপোনালোকে একেলগে চাই আছে, কমেণ্ট কৰি জনাই দিব এইটো কি হ'ব সেই মানুহজন। ফাইনেলি মানে আজি ভিডিঅ'টো মানে মই বেছি দীঘলকৈ নকৰোঁ, আৰু আজি ভিডিঅ'টো মানে বেছি দীঘল একেবাৰে নহ'বগৈ। অনলি আপোনাৰ 4 মিনিট 5 মিনিটে ধৰক, আৰু মানে এইটোতো বহুতেই দীঘল আৰু 5 মিনিটৰ ভিডিঅ' হ'ব। যেনেকৈ আপোনাৰ 7, 8, 9 মিনিট 10 মিনিটৰ ভিডিঅ' নহয় আৰু প্ৰায়ভাগ আমাৰ অসমীয়া মানুহৰ ডিঙিত
গামোচা থাকিব লাগে বা মই মূৰতে বান্ধিছোঁ বাৰু আমাৰ অসমীয়া মানুহৰ চবতকৈ আটাইতকৈ সন্মানটো হ'ল গামোচা গামোচাটো আটাইতকৈ সন্মান তাতে আমাৰ মানুহক একো এটা দিব নোৱাৰিলেও আনক যদি গামোচা এখনে পিন্ধাই দিয়ে ফুলাম গামোচা এখন তাৰ নিচিনা সন্মান ক'তো নাপায় গাইজ এখন আমাৰ অসমীয়া সংস্কৃতিৰ ফুলাম গামোচা গাইজ কেনেকুৱা পাইছে ভিডিঅ'টো আজি ভিডিঅ'টো চাই আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু যিমান পাৰে গাইজ শ্বেয়াৰ কৰিব একেবাৰে শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব গাইজ আজি ভিডিঅ'টো গাইজ ইমানতে সামৰি দিছোঁ সকলোকে কৈছোঁ আৰু এটা ব্লগলৈ ভিডিঅ'লৈ লগ পাই থাকিম আপোনালোকক চাই থাকিব মোৰ ভিডিঅ'টো গাইজ সকলোকে বাই বাই গাইজ